হেল্ল' বন্ধুসকল, মোৰ চেনেলটোৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুটা ডিমৰ ৰেচিপি বনাইছোঁ, এটা মছলা এগ কাৰী আৰু এটা ষ্টিম এগ কাৰী। দুইটাই আজি একেলগে বনালোঁ, কেনেকুৱা পাই জনাব। আজি ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰিছোঁ যোনটো ষ্টিম এগ কাৰী, সেইটো আপোনালোকে হয়তো খুব কমেই বনোৱা দেখিছে। চাব কেনেকৈ বনালোঁ শেষলৈকে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দৈৰ লগত ডিমৰ কাৰীটো বনাবৰ কাৰণে মই ডিমখিনি ফাৰ্ষ্টতে বইল কৰি লৈছোঁ। এয়া আলু মই 3-4টামান বইল কৰি লৈছোঁ। এয়া চাওক, ডিমটো বইল কৰাৰ পিছত মই কাট এটা লগাই লৈছোঁ যাতে তেলখিনি ফ্ৰাই কৰোঁতে ভালকৈ সোমাই যায়। এয়া মই লৈছোঁ বিলাহী, জলকীয়া, পিঁয়াজ আৰু মানধনিয়া কেইডালমান। মানধনিয়াখিনি শুকাই গৈছিলে, অলপমান পানীত জুবিয়াই থৈছিলোঁ। এতিয়া মই মিক্সিত পিক্স এটা বনাই ল'লোঁ ধুনীয়াকৈ। এয়া কেৰাহীত মই তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱালৈকে অলপ অপেক্ষা কৰিব আৰু ডিমখিনি দি দিব। এতিয়া ডিমখিনি মই ফ্ৰাই কৰি দিছোঁ, তাত হালধি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। এয়া চাওক, ডিমৰ ৰঙাকৈ আমি ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই একে পদ্ধতিৰে আলুখিনিও ডিপকৈ ফ্ৰাই কৰি ল'ম। আলুখিনি সিজুৱাই আছে, গতিকে ফ্ৰাই কৰোঁতে বেছি সময় নালাগে। অকল ৰঙাকৈ ফ্ৰাই কৰি ল'ব, তেতিয়া দেখিবও ভাল হ'ব। এতিয়া মই সেই গৰম তেলখিনিতে যোনখিনি পেষ্ট বনাইছিলোঁ সেইখিনি পেষ্ট দি দিলোঁ। দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি ল'ম তেলটো ওলাই অহালৈকে। তেলটো ওলাই অহাত মই নিমখ আৰু হালধি দি দিম আৰু লগতে দিম অলপমান জিৰা গুড়ি আৰু শুকান জলকীয়া গুড়ি। এতিয়া মই যোনখিনি মছলা পেষ্ট কৰিছিলোঁ সেইখিনি পানীয়ে দি দিম মই। পানী ৱেষ্ট নকৰিব, একদম গোটেইখিনি দি দিব। এতিয়া মই আলু আৰু ডিমখিনি দি পেলাই ধুনীয়াকৈ উতল অহালৈকে লৰাই ল'ম। এয়া অলপ দৈ দি দিছোঁ, দৈ দিয়াৰ পিছত অলপ টাইম ঢাকি ৰাখিলোঁ। এয়া আমাৰ ডিমৰ কাৰী হৈ গ'ল। কেনেকুৱা পালে মোক খাই জনাব। এতিয়া বনাম ডিম ভাপত দিয়া ৰেচিপিটো। তাৰ কাৰণে মই দুটা ডিম লৈছোঁ, দুটা ভাঙি মই তাত দিছোঁ অকণমান নিমখ আৰু অকণমান হালধি আৰু ইয়াত কুহুমীয়া গৰম পানী দিছোঁ। দি পেলাই মই ইয়াত টিফিনত অলপমান মিঠাতেল সানি লৈছোঁ। সানাৰ পিছত মই যোনখিনি ডিম আছে সেইখিনি ইয়াত দি দিলোঁ। দি পেলাই মই ভাপত দি দিম 20 মিনিটৰ কাৰণে। আৰু এয়া বনাবৰ কাৰণে মই উপকৰণ লাগিব পিঁয়াজ দুটা মই মিহিকৈ গ্ৰেট কৰি লৈছোঁ, দুটা শুকান জলকীয়া লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ আৰু আলু 3টা মই সৰু কাটি লৈছোঁ। এয়া চাওক, আমাৰ যোনটো ভাপত দিয়া ডিমটো হৈ গ'ল। কেকৰ নিচিনা লাগিছে হয়নে? এয়া মই সৰু সৰু পিচ কৰি কাটি ল'লোঁ। এয়া চাওকচোন কিমান স্পঞ্জি হৈছে, দেখিবলৈও ধুনীয়া হয়, একদম পনীৰৰ নিচিনা হয়। এতিয়া মই কেৰাহীত তেল গৰম কৰি লৈ পেলাই মই এইখিনি ফ্ৰাই কৰি ল'ম। একে পদ্ধতিৰে মই আলুখিনিও ফ্ৰাই কৰি ল'ম। তাৰপিছত মই তাত শুকান জলকীয়া আৰু পিঁয়াজৰ যোনটো পেষ্ট আছিলে সেইটো দি পেলাই ভাজি ল'ম ৰঙাকৈ। তেলটো ওলাই অহাৰ পিছত মই তাত দিছোঁ নিমখ, হালধি। ইয়াত মই জলকীয়া গুড়ি প্ৰয়োগ কৰা নাই, আপোনালোকে দিব পাৰে। মই অকণমান মিট মছলা দিছোঁ, এইটো স্কিপ কৰিব পাৰে, কোনো কথা নাই। এতিয়া মই পানী দি দিছোঁ, পানীৰ লগতে মই আপোনাৰ যোনখিনি ডিম আছে সেইখিনি মই দি দিছোঁ। এয়া তৰকাৰী উতল আহিলেই এয়া চাব কি ধুনীয়া হৈছে, পনীৰ পনীৰ লাগে খাই। এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱা লাগিলে। আৰু লগত বনাব লৈছোঁ এতিয়া মানধনিয়াৰ চাটনি। এয়া মানধনিয়া মই লৈ লৈছোঁ, তাৰপিছত লৈছোঁ পিঁয়াজ, জলকীয়া, নহৰু আৰু এয়া নিমখ। এইখিনি মই মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। তাৰপিছত এয়া মই নেমু এডোখৰ চেপি দিছোঁ। এয়া এনেকৈ ভাতৰ লগত গৰম দিন খাবলৈ খুবেই ভাল। আমাৰ টেষ্টি চাটনি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আশা কৰিছোঁ ভাল পালে। আকৌ আগৰ ভিডিঅ'লৈ লগ পাম। আজিলৈ আহিছোঁ।